গাইছ আজি আমি মানে চিলা এটা গাছ বহুতে কৈছিল চিলা বনো চিলাত বোলে ভিউজ আহে সেইকাৰণে গাছ আজি আমি চিলাটো বনাইছোঁ তো কেনেকৈ বনাম গাছ আপোনালোকক দেখাই আছোঁ কিন্তু এইটো ভিডিঅ'ত গাছ এটা আগৰ ভিডিঅ'ত ক্লিপ এটা লগাইছোঁ চাই লওক উৰাখিনি গাছ এইটো চিলাত দেখাই দিম তো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আপোনালোকে চাই থাকিব চিলাটো আৰু গাছ এনেকুৱা এখন চিচা লাগব কেৰি বেগত মানে সেনেকুৱা চিচাত পাই যাবি তো গাইজ আমি এনেকুৱা এখন চিচা কাটি ল'লোঁ এতিয়া আমি দালিকেইটা ফিক্স কৰিলোঁ আপোনালোকৰ বাঁহত দুডাল দালি বনাই ল'ব আৰু বহুত ভিডিঅ' দিছোঁ চিলাৰ তাতে এনেকুৱা বনোৱা দেখাই আছে তো আপোনালোকৰ চাই ল'ব এইটো এতিয়া ফিটিং কৰি দিম এটা তেনেকৈ আৰু গাছ এটা তেনেকৈ ফাইনেলি আমাৰ মানে চিলা ৰেডি হৈ গ'ল এতিয়া আমি টেষ্টিং কৰিব যাওঁ সুদাগলিটো আনি পেলাই টেষ্টিং কৰি আহোঁ ফাইনেলি গেছ আমাৰ চিলা ক্লিয়াৰ হৈ গ'ল তো চিলাটো এইটো HM টো ৰাখি গৈছে নাভাবে যে আমি HM গাইছ মানে প্ৰবচন কৰিছোঁ নাই গেছ মানে চিচা পলিথিন নাছিল কাৰণে এইটো HM টো ব্যৱহাৰ কৰিছোঁ উৰে নে নুৰে গেছ এতিয়া চাম আৰু গেছ এইটো 5 টকীয়া গুলি মানে এইটো 5 টকীয়া গুলি লাগবই আপোনালোকে নিজৰ HM লগাই ল'ব পাৰে তো চিলা আৰু গেছ মানে বতা নাই কিন্তু উৰে নে নুৰে বানৰো এইটো ৰাম গেছ আমি তো গেছ আমি সুতাটো খুৱাই দিব কেনেকৈ খুৱাইছোঁ গেছ আপোনালোকক দেখাইছোঁ এইটো মানে চবে জানেই কোৱা খালি গেছ এইটো উৰে ৰাখাম এতিয়া এটাই অলপ দিগদাৰ হ'ব নাই আকৌ উইটাৰ অলপ মোটা মস্ত নেকি গাইছ চিলাটো উৰেছি বাৰু বতাহ কম মাত্ৰ আৰু একবাৰ গেছ উৰিছা মানে উচি চিলাটো কিন্তু বতাহৰ কাৰণে উৰা নাই বতাহ আছে এই প্ৰমোশন কৰিব আহিছা নেকি গাইছ অলপমান ওপৰত ইয়াৰ কথা একদম বিশ্বাস নকৰিবি বতাহ নাই কাৰণে ভালকৈ উৰা নাই চিলাটো ভিডিঅ'টো ভাল লাগিল গতিকে লাইক এটা কৰি দিব এনে চিলাটো নুৰিলে তো বেলেগ ভিডিঅ'ত উৰাটো দেখাই আছোঁ বহি থাকোঁ আৰু গাইছ যোনে নতুন গাইছ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো এইটো ভিডিঅ'ত গাইছ আমি এইটো চেনেলত ব্লগ এখন ভিডিঅ' দি থাকিম লগ পাম নতুন এটা ভিডিঅ' গাইছ মানে আমাৰ বহুত ডাউনফল চলি আছে ছাবস্ক্ৰাইব কৰি দিব ভাই বুলি ভাবি